নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ ছাগলী মাংস। ছাগলী মাংসখিনি বনাম প্ৰেছাৰ কুকাৰত। গেছত প্ৰেছাৰ কুকাৰটো পাতি দিছোঁ আৰু প্ৰেছাৰ কুকাৰটো যেতিয়া গৰম হৈছে এয়া দি দিছোঁ মিঠাতেল 1 কাপ। মাংস লৈছোঁ 1 কেজি। কুকাৰৰ তেলখিনি যেতিয়া গৰম হৈছে এয়া দি দিছোঁ মাংসখিনি। মাংস গোটেইখিনি দি দিলোঁ। সদায় দিনে আমি পিঁয়াজ, লং, ইলাচি তেলতে দি পেলাই বনাওঁ। আজি লং, ইলাচি, পিঁয়াজ একো ব্যৱহাৰ নকৰাকৈ এই মাংসখিনি বনাইছোঁ। গৰম দিন, মাংসও খাবলৈ মন যায় কিন্তু মছলা খাবলৈ মন নাযায়। সেই গতিকে এনেকৈ যদি বনাই খায় তেতিয়াহ'লে গৰমতো মাংসকণ খাব পাৰি আৰু খায়ো ভাল লাগে। আৰু এতিয়া ইয়াতে দি দিছোঁ নহৰু, আদা একেলগতে পিচি লৈছিলোঁ, এয়া দি দিছোঁ। এয়া সৰু চামুচেৰে 2 চামুচ হ'ব আৰু ডাঙৰ চামুচ এখনেৰে 1 চামুচ হ'ব। আদা নহৰুখিনি দি পেলাই এয়া মাংসখিনি এনেকৈ লৰাই আছোঁ। ইয়াত থকা যিখিনি মাংসৰ পৰা ওলোৱা পানী আছে সেই পানীখিনি গোটেইখিনি শুকুৱাই ল'ম আৰু মাংসখিনি বগা হৈ যাব। তেতিয়া বগা হৈ থাকিব আৰু বগা কৰিয়ে মাংসখিনি ৰাখিব লাগিব। এয়া চাওক পানী ওলাই আছে। ভালকৈ গেছটো একদম পূৰা বঢ়াই পেলাই মাংসখিনি শুকুৱাই ল'ম। এয়া মাংসৰ পানীখিনি শুকাই গৈছে, তলতে অকণমান আছে। এনেকৈ গেছটো বঢ়াই পেলাই লৰাই আছোঁ যাতে পানীখিনি একেবাৰে শুকাই যায়। আৰু এনেকৈ অকণমান সময় লৰোৱাৰ পিছত গোটেইখিনি পানী শুকাই গ'ল। যেতিয়া পানীখিনি শুকাই গৈছে তেতিয়া ইয়াতে দি দিছোঁ ঠাণ্ডা পানী 2 গিলাচ। আপোনালোকে যদি 1 কেজি বনায় তেতিয়াহ'লে 2 গিলাচ পানী দিব, আধা কেজি বনালে 1 গিলাচে পানী দিব। এই পানী দি পেলাই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন মাৰি পেলাই এটাহে মই চিটি মাৰিছোঁ, 10 মিনিট সময় সিজাই লৈছোঁ। প্ৰেছাৰ কুকাৰটো ৰাখি থ'লোঁ ঠাণ্ডা হ'বলৈ আৰু এফালে গেছত পাতি দিছোঁ কেৰাহীটো। প্ৰেছাৰ কুকাৰৰ মুখনিখন খুলিলোঁ আৰু প্ৰেছাৰ কুকাৰৰ পৰা মাংসখিনি কেৰাহীটোত বাকি দিলোঁ। যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে তেখেতলোকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যন চবতছে আগতে পাব। কেৰাহীটো ঢলাৰ পিছত ইয়াতে দি দিছোঁ মাংসত বিলাহী মই 9টা কাটি লৈছিলোঁ। মোৰ 1 কেজি মাংস আছে কাৰণে মই 9টা বিলাহী দিলোঁ। আৰু আপোনালোকে যদি আধা কেজি মাংস বনায় তেতিয়াহ'লে বিলাহী কমকৈ দিব, 5টা নহ'লে 6টা দিলেও হ'ব। এনেকৈ 4 মিনিটমানৰ পিছত ঢাকনখন খুলিলোঁ আৰু ইয়াত থকা বিলাহীৰ যিটো বাকলি থাকে, ধৰক চোলা বুলিয়ে কৈছোঁ, ওপৰৰ যিটো চোলা সেই চোলাটো এৰুৱাই পেলাব লাগিব। মই কাটা চামুচ এখনেৰে এনেকৈ উলিয়াই পেলালোঁ। বিলাহীৰ বাকলি গোটেইবিলাক এৰাই পেলালোঁ। হেতাখনেৰে মাংসত বিলাহীখিনি মিলাই লৈছোঁ আৰু গেছটো পূৰা বঢ়াই ৰাখিছোঁ কাৰণ এই পানীখিনি শুকুৱাই দিব লাগিব। ইয়াত কেঁচা জলকীয়া সৰহকৈ দিব লাগে। মই খুব বেছি এটা কেঁচা জলকীয়া কাটি লোৱা নাই, কেইটামানে কেঁচা জলকীয়া লৈছোঁ। আপোনালোকে যদি ইয়াত খুব বেছি জ্বলা খাওঁ বুলি ভাবে, আচলতে ইয়াত জলকীয়া দিলেহে খাই ভাল লাগে, কেঁচা জলকীয়া, বেলেগ জলকীয়া নহয়, শুকান জলকীয়া নহয়। আপোনালোকে যেনেকৈ পাৰে যিমানখিনি খায় তেনেকৈ কেঁচা জলকীয়া দি ল'ব। আৰু ইয়াতে দি দিছোঁ মই নিমখখিনি মই জোখমতে দি দিলোঁ।
নিমখ আৰু কেঁচা জলকীয়া দি পেলাই হেতাখনেৰে লৰাই লৈছোঁ। এইখিনি এতিয়া গেছটো বঢ়াই পেলাই পানীখিনি শুকুৱাই দিম। আৰু মাজে মাজে হেতাখনেৰে এনেকৈ লৰাই দিছোঁ যাতে বিলাহীখিনি একদম পূৰা নাইকিয়া হৈ যায়, গলি যায়। এয়া উতলি উতলি পানী শুকাই গ'ল। অকণমান হেতাখনেৰে লৰাই পেলাই দেখুৱাই দিছোঁ। শেষত এয়া জালুক কেইটামান খুন্দি ৰাখিছিলোঁ দি দিছোঁ। এচামুচ হ'ব, জোখমতে এচামুচেই দি দিলোঁ। জালুককণ দিলে এটা গোন্ধ আহে আৰু জালুকৰ গোন্ধটো খায়ো ভাল লাগে। সেই গতিকে ইয়াতে জালুক অকণমান খুন্দি পেলাই দি দিছোঁ। কেঁচা জলকীয়া অকণমান টেষ্ট কৰিছিলোঁ আচলতে। জলকীয়া একেবাৰে মানে কম হৈছিলে, জ্বলা নাছিলে কেঁচা জলকীয়াকেইটাত। সেই গতিকে কেইটামান জলকীয়া আকৌ দি দিলোঁ। দি পেলাই হেতাখনে এনেকৈ লৰাই দিছোঁ। আৰু এয়া চাওক ফাইনেল লুক কিমান ধুনীয়া হৈছে। দেখাত যেনেকুৱা ধুনীয়া, খাবলৈও তেনেকুৱাই লাগে। আৰু প্লেট এখনতে সজাই দিছোঁ চাওকচোন। আপোনালোকে যদি এনেকৈ বনোৱা নাই নিশ্চয় বনাই খাব। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।